পানীপুৰি খাই কোনে কোনে ভাল পায়? নিশ্চয় সকলোৱে পানীপুৰি খাই ভাল পায়, নহয় জানো? কিন্তু পানীপুৰি আজিকালি বিয়া বাৰু হওক সকলোতে এটা অপৰিহাৰ্য অংগ। সকলোৱে কি লাইনটো ক'ত দেখিব? পানীপুৰি। সকলোৱে কি খাই আছে? পানীপুৰি। গতিকে আজি লৈ আহিছোঁ পাব্লিক ভইচত পানীপুৰি ষ্টৰী। পানীপুৰি ষ্টৰী ক'বৰ কাৰণে এইটো কাৰণে আহিছোঁ, কাৰণ এজন পানীপুৰি বিক্ৰেতা যদি আপোনাৰ সন্তানে হ'ব বিচাৰে যে মই পানীপুৰি বিক্ৰী কৰিম, পানীপুৰি ব্যৱসায় কৰিম, আপুনি হ'ব দিবনে? নিশ্চয় নিদিয়ে। গতিকে এইটো কাৰণে কৈছোঁ, এজন পানীপুৰিয়ে এবছৰত 40 লাখ টকা ইনকাম কৰিছে। শুনি আচৰিত লগা নাই জানে? নিশ্চয় লাগিছে। এজন পানীপুৰি বিক্ৰেতাই 40 লাখ টকা UPI ট্ৰানজেকশ্যনৰ থ্ৰুদি তেওঁ লাভ কৰিছে, আৰু সেইকাৰণে তেওঁৰ ওচৰত এতিয়া GST ফালৰ পৰা নটিচ আহিছে। তেওঁ GST পে' কৰিব লাগিব। যদিও তেওঁ GST পে' কৰে, তথাপি যদি আমি ধৰোঁ তেতিয়াহ'লে তেওঁ 20 লাখটো তেওঁৰ হাতত থাকি যাব। তাৰপিছত এজন পানীপুৰি বিক্ৰেতাই যদি 20 লাখ ইনকাম কৰি আছে, তেতিয়াহ'লে আমাৰ যি সন্মান ৰেপুটেশ্যনৰ কাৰণে যিয়ে ব্যৱসায় কৰিবৰ কাৰণেও আমাৰ সমাজত থকা যিসকল সন্তানে আগবাঢ়িব খোজে, তেতিয়াও কিন্তু মাক দেউতাকে কয় নাই 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 বিজনেছ নকৰিবি, বিজনেছ ভাল নহয়। কিন্তু এই ঘটনা আমাৰ তামিলনাডুৰ হয়। তামিলনাডুৰ পানীপুৰি বিক্ৰেতাৰ ঘটনা হয়। পানীপুৰি বিক্ৰেতাগৰাকীৰ ওচৰত GST নটিচ আহিছে, কাৰণ তেওঁ 40 লাখ টকা ইনকাম কৰিছিল এবছৰত। গতিকে ভাবক, সন্তানক পানীপুৰি বিক্ৰেতা কৰিব দিব নে ব্যৱসায় কৰিব দিব নে চাকৰি কৰিব দিব?